অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত হৈ থকা কৰ্মী, মিনি কৰ্মী, সহায়িকা আৰু আশা কৰ্মী, বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা ৰান্ধনীসকলৰ মাননিৰ সলনি মজুৰি প্ৰদানৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বহুত আন্দোলন হ'ল, প্ৰতিবাদ সাব্যস্ত কৰিলে এইসকল কৰ্মী, সহায়িকা, মিনি কৰ্মীসকলে। তেওঁলোকৰ নিম্নতম মজুৰি 26,000 টকা হ'ব লাগে, এয়াই দাবী। চৰকাৰী চাকৰিয়ালৰ দৰে এইসকলকো সম্পূৰ্ণ সা সুবিধা প্ৰদান কৰিব লাগে, পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে আৰু অৱসৰকালীন যি এককালীন সাহায্য প্ৰদান কৰে 5 লাখ টকাকৈ প্ৰদান কৰিব লাগে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে যি ঘোষণা কৰিলে ইতিমধ্যে যে অহা 1 অক্টোবৰৰ পৰা অংগনবাদী কৰ্মী, মিনি কৰ্মীসকলৰ 1500 টকা, 750 টকা সহায়িকাসকলৰ বৃদ্ধি পাব মাননি। এই ঘোষণাক লৈ অংগনবাদী কৰ্মী, সহায়িকাসকল সন্তুষ্ট নহয়। ৰাজ্য চৰকাৰে আকৌ এবাৰ বিবেচনা কৰক, কাৰণ নিম্নতম যি মজুৰি সেই মজুৰি 26,000 টকা হ'ব লাগে। অংগনবাদী যি সহায়িকা আছে, সহায়িকাসকলৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে ৰাজ্য চৰকাৰে। কেবিনেট বৈঠকত ঘোষণা কৰিলে কেইদিনমান পূৰ্বে যে সহায়িকাসকলৰ যি প্ৰমোশ্যন, পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ সীমা আগতে 45 বছৰ আছিল আৰু 5 বছৰ বৃদ্ধি কৰা হৈছে। 50 বছৰলৈকে তেওঁলোকে কৰ্মী পদলৈ পদোন্নতিৰ কাৰণে আবেদন কৰিব পাৰিব। কিন্তু এই পদোন্নতি হ'ব কেতিয়া? ৰাজ্য চৰকাৰে এই ঘোষণাটো শীঘ্ৰে কৰক। আৰু ৰাজ্যৰ যিসকল আশা কৰ্মী আছে, আশা কৰ্মীসকলৰ ঠিক একেই দাবী যে তেওঁলোককো নিম্নতম মজুৰি প্ৰদান কৰিব লাগে 25,000 টকা, গ্ৰেচুইটি প্ৰদান কৰিব লাগে, চৰকাৰী কৰ্মচাৰীৰ দৰে সমানে সা সুবিধা প্ৰদান কৰিব লাগে। ৰাজ্যৰ বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা ৰান্ধনীসকলৰ ঠিক একেই জ্বলন্ত সমস্যা। তেওঁলোককো চৰকাৰী কৰ্মচাৰীৰ দৰে সমানে সা সুবিধা প্ৰদান কৰিব লাগে, চাকৰি নিয়মীকৰণ কৰিব লাগে, গ্ৰেচুইটি প্ৰদান কৰিব লাগে, অৱসৰকালীন এককালীন সাহায্য ঘোষণা কৰিব লাগে ৰাজ্য চৰকাৰে। যিটো সময়ত ৰাজ্য চৰকাৰে বা মুখ্যমন্ত্ৰী মহোদয়ে সমগ্ৰ ৰাজ্যৰ মহিলাসকলৰ কাৰণে অভিলাষী আঁচনি লৈ আনিছে, বৃহৎ ঘোষণা কৰিছে, সেইটো সময়ত ৰাজ্যৰ এইসকল দুৰ্ভগীয়া আই মাতৃসকলে কষ্টত ভুগিব লগা হৈছে। বৃহৎ ঘোষণা কৰক শীঘ্ৰে ৰাজ্য চৰকাৰে, সকলোৰে এয়াই দাবী। চৰকাৰী যিসমূহ স্কিম আছে, আঁচনি আছে, সেই আঁচনিসমূহৰ অন্তৰ্ভুক্ত নহয় এইসকল কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকল। অংগনবাদী কৰ্মী, সহায়িকা, মিনি কৰ্মী, আশা কৰ্মী, ৰন্ধন কৰ্মীসকলৰ কাৰণে এটা স্পেচিয়েল স্কিম ঘোষণা কৰিব লাগে ৰাজ্য চৰকাৰে, য'ত নেকি এই কৰ্মী, সহায়িকাসকলে প্ৰতি মাহে টকা পায়, তেওঁলোকৰ বেংক একাউণ্টত পোনে পোনে সেয়া ট্ৰান্সফাৰ কৰিব লাগে, পঠাব লাগে। আৰু এই জ্বলন্ত সমস্যাসমূহ, চাকৰি নিয়মীকৰণ, গ্ৰেচুইটি প্ৰদান কৰা, অৱসৰকালীন সাহায্য প্ৰদান কৰা, তেওঁলোকক মাননিৰ সলনি মজুৰি প্ৰদান কৰিব লাগে, এই সকলো দাবী ৰাজ্য চৰকাৰে পূৰণ কৰিব লাগে। অংগনবাদী কৰ্মী, সহায়িকা, মিনি কৰ্মীসকলৰ এই দাবীসমূহ যেতিয়া পূৰণ হ'ব, তেতিয়া সম্পূৰ্ণৰূপে এই কৰ্মী, সহায়িকাসকলে অসম চৰকাৰক সমৰ্থন জনাব, পৰৱৰ্তী নিৰ্বাচনত জয়ী কৰাব। অংগনবাদী কৰ্মী, সহায়িকাসকলে, আশা কৰ্মীসকলে, ৰন্ধন কৰ্মীসকলে প্ৰতিটো নিৰ্বাচনত সহযোগ কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়।